Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 9 ৰ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.4 অনুশীলনী 1.4 ৰ প্ৰথমটো কোৱেশ্চনত দিছে ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন কৰা সো এই 3.765 এই সংখ্যাটো আমি সংখ্যাৰেখাত ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত প্ৰদৰ্শন কৰিব লাগিব So, ইয়াতে আমি দেখিছো যে দশমিকৰ পিছত তিনটা সংখ্যা আছে 765 সো ইয়াতে সংখ্যা ৰেখাও তিনডাল হ'ব সো এতিয়া আমি দেখিছো যে দশমিকৰ আগত কি আছে 3 অৰ্থাৎ ইয়াত পূৰ্ণ সংখ্যা হিচাপত কিমান আছে 3 সো 3 ৰ পিছৰ পূৰ্ণ সংখ্যাটো আমি জানো যে কি হয় 4 সো প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যা ৰেখাডালত 3 আৰু 4 বহাব লাগিব আৰু তাৰ মাজত থকা 10টা ভাগ বহাব লাগিব So ইয়াত হল 3 আৰু ইয়াত হল 4 আৰু এতিয়া আমি ইয়াৰ মাজৰ পইণ্টখিনি বহুৱাম সো ইয়াত হ'ব 3.1 তাৰ পিছত 3.2 এনেদৰে লাষ্টলৈকে 3.9 লৈকে হ'ব সো ইয়াতে আমাক নম্বৰটো কি দিছিলে 3.765 সো ইয়াতে আমি দেখিছো যে 3.7 ইয়াত আছে যেহেতু 3.7 ৰ পিছত ইয়াত কি আছে 65 আছে অৰ্থাৎ 3.7 তকৈ এই সংখ্যাটো অলপমান ডাঙৰ হ'ব সো এই সংখ্যাটো কোৰ মাজত থাকিব 3.7 আৰু 3.8 ৰ মাজত থাকিব সো যেহেতু আমাক ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত ইয়াক সংখ্যা ৰেখাত বহাবলৈ কৈছে হেয়ে আমি কি কৰিব লাগিব যে 3.7 আৰু 3.8 ৰ মাজৰ যেটো এটো ভাগ এই ভাগটোক আমি বৰ্ধিত হিচাপত দেখাব লাগিব অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে আমি এই অংশটোক জুম কৰি দেখাব লাগিব 3.7 আৰু 3.8 লৈকে আমি এই অংশটো ইয়াত বহুৱাই দেখাব লাগিব সো আগৰ দৰে ইয়াতে আমি কি বহুৱাম যে সংখ্যা ৰেখাডাল আঁকিম সংখ্যা ৰেখাডালত ইয়াত 3.7 আহিব আৰু ইফালে 3.8 আহিব আৰু তাৰ মাজৰ আমি 10টা ভাগ দেখাব লাগিব So, ইয়াত আহিব 3.7 আৰু ইয়াত আহিব 3.8 So, মাজৰ পইণ্টখিনি আমি নেক্সট বহুৱাম So, মাজৰ পইণ্টখিনি কি আহিব 3.71 3.72 3.73 3.74 3.75 3.76 3.77 3.78 and 3.79 এনেদৰে পইণ্টখিনি আহিব সো যেহেতু আমি এই 3.7 আৰু 3.8 ক এনেদৰে বৰ্ধিত অংকত দেখুৱাইছো সো এটো আমি এনেকুৱা ধৰণৰ চিহ্ন এটা দিব লাগিব 3.8 টো হৈছে এইখিনি আৰু 3.7 টো হ'ব এটো সো নেক্সট আমি কি কৰিম যে 3.76 আছে সো ইয়াতে আমি দেখিছো যে 3.76 কোনটো এটো সো যেহেতু 3.765 আছে অৰ্থাৎ সংখ্যাটো 3.76 তকৈ বেছি হয় অৰ্থাৎ এই সংখ্যাটো 3.76 আৰু 3.77 ৰ মাজত থাকিব সো আগৰ দৰে আমি কি কৰিম যে 3.76 ৰ পৰা 3.77 লৈকে এই সংখ্যাটো আমি বৰ্ধিত ৰূপত দেখুৱাম সো তাৰ কাৰণে আমি সেম প্ৰসেছতে 3.76 ৰ পৰা 3.77 লৈকে যিমানখিনি পইণ্ট আছে সেই পইণ্টখিনি বহুৱাব লাগিব So, A point to hobo 3.76 আৰু A2 point hobo 3.77. So, major point kini ami bohuam. So, it yat ki hobo 3.761, 3.762, 3.763, 3.764. So, yate hobo 3.765. So, ami 3.765 point we bohabo lage. So, ituk ami enadore dikhol hisapot likhi dim. যে A point we 3.765 যেটো আমাক পইণ্ট বহুৱাব দিছে তাৰ পিছত আহিল 3.766 3.767
3.768 আৰু লাষ্টত 3.769 আৰু যেহেতু আমি 3.76 আৰু 3.77 ক বৰ্ধিত অংকত দেখুৱাইছো সো ইয়াত আমি এনেকুৱা ধৰণৰ চিন এটা দিম এটো হল 3.77 আৰু এটো হ'ব 3.76 আৰু এই পইণ্টটোৱে হ'ব আমাৰ নিৰ্ণয় 3.765 সো এনেদৰে আমি 3.765 ক ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত সংখ্যা ৰেখাত প্ৰদৰ্শন কৰি দেখুৱালো আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও হেল্পফুল হ'ল ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও আগলৈও চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ